সলনি হ'ব নতুনকৈ অৰুণোদয় আঁচনিৰ নিয়ম। নমস্কাৰ, জনাই আছোঁ এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ NR টপ 24 ফালৰ পৰা। আপোনালোকে জানিবলৈ পাই সুখী হ'ব যে যিসকল মহিলাৰ অৰুণোদয় আঁচনিত নাম নাই বা যিসকল মহিলাৰ অৰুণোদয় আঁচনি নাই সেইসকল মহিলাৰ বাবে নতুনকৈ নিয়ম জাৰি কৰা হৈছে। নতুনকৈ নিয়ম আনা হৈছে, যিহেতু যিসকল লোকৰ অসমত যিসকল লোকৰ ৰেচন কাৰ্ড আছে প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। কিয়নো এই কথা সদনত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে আৰু ইয়াৰ এই বিষয় লৈ আলোচনাৰ মাধ্যমেৰে এই আইন জাৰি কৰা হয় যে যিসকল মহিলাৰ অৰুণোদয় আঁচনিত নাম নাই সেইসকল মহিলাই নতুনকৈ অৰুণোদয় আঁচনিত আবেদন কৰিবলৈ পাৰিব। এটা ডাঙৰ খবৰ জনাই আছোঁ এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ। অসমৰ ৰাজ্য চৰকাৰে অসমৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে যিসকল মহিলাৰ অৰুণোদয় আঁচনিত নাম নাই সেইসকল মহিলাই নতুনকৈ অৰুণোদয় আঁচনিত নাম দিব পাৰিব আৰু 1250 টকাকৈ প্ৰতিমাহে লাভ কৰিব। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে জনায় যে প্ৰতি বছৰে অৰুণোদয় আঁচনিৰ নিয়ম নীতি সলনি হ'ব আৰু প্ৰতি বছৰে অসমত যিমান মহিলা আছে সেই প্ৰতিগৰাকী মহিলাকে অৰুণোদয়ত আঁচনি দিয়াৰ চেষ্টা কৰিব। এইটোৰ বিষয়ে আমাৰ তাত তেওঁৰ মন্তব্য আছে, আমি এবাৰ মন্তব্য শুনালেও বিচাৰিছোঁ। হিতৰ অধিকাৰী হিতাধিকাৰী ভেৰি চুইট এণ্ড গুড ৱৰ্ড, আৰু আমি সদায় ব্যৱহাৰ কৰিব লাগে দানা ফালকে বলনা চাহিয়ে কি আমি হিতাধিকাৰী সৃষ্টি কৰিছোঁ, গৌৰৱেৰে সৈতে ক'ব লাগে। যি নহওক, অধ্যক্ষ মহোদয়, অৰুণোদয় মধ্যপ্ৰদেশত লাডলি লক্ষ্মী, কৰ্ণাটক লাডলি বেহেন, কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰ, everyone is drawing inspiration from Assam's Arunodoi model. এতিয়া আমি অৰুণোদয়ক এটা নতুন পৰ্যায়ত লৈ যাব খুজিছোঁ। বিশ্বনাথ জিলা আৰু চৰাইদেউ জিলাৰ বিধায়কসকলে বাজেট পঢ়ি থাকোঁতে বস্তুটো বুজি পোৱা নাই। এতিয়া মই বুজাব খুজিছোঁ যে বিশ্বনাথ আৰু চৰাইদেউ জিলাত এবাৰ পাইলট বেচিছ আমি হিতাধিকাৰী হাজাৰত নাযাওঁ, যাৰ যাৰ ৰেচন কাৰ্ড আছে চবকে আমি অৰুণোদয় দি দিম। তাৰমানে কি হ'ল, এটা পৰিয়ালে ৰেচন কাৰ্ড পালে, এটা পৰিয়ালে অৰুণোদয় পালে, এটা পৰিয়ালে প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান যোজনা পালে, মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম পালে, এটা পৰিয়ালে উজ্জ্বলা গেছ পালে। উজ্জ্বলা গেছ মানে 300 টকা প্ৰত্যেক মাহত গেছ কিনোতে বিনামূল্য। এতিয়া আমি তাক আৰু অলপ আগুৱাব খুজিছোঁ। এইবাৰ আমি প্ৰধানমন্ত্ৰীৰ দুটা সুৰক্ষা বীমা যোজনা, এটা এক্সিডেণ্ট আৰু এটা ডেথ, পৰিয়ালটো আমি এই দুটা বেনিফিটৰ সৈতেও জড়িত কৰাব খুজিছোঁ। এটলিষ্ট পৰিয়ালটোৰ ব্ৰেড আৰ্নিং মেম্বাৰজন, দ্য ব্ৰেড আৰ্নিং মেম্বাৰ্ছ অফ দ্য কমিউনিটি। সেইকাৰণে কোনোবাই কয় যে পুৰণা বটলত পানী, আমাৰ বটলটো পুৰণা থাকে, পানীটো ফ্ৰেছ আহি থাকে, কাৰণ বটলটো ৱেষ্টেজ কৰিব নাপায়। এইবিলাক অসমীয়া ফকৰা যোজনাবিলাক আগত কোনে বনাই ভালে বনাইছিল, আন্দোলনৰ সময়ত চব ফকৰা যোজনাবিলাক বেয়া হৈ গ'ল। আন্দোলনৰ সময়ত আগত শুদ্ধ আছিলে, যেতিয়া ডাকৰ বচন আছিল, মাজত চব পুৰণা বটলত নতুন পানী এইটো ঢালিব লাগিব, কাৰণ বটলটো ৱেষ্ট কৰিব নোৱাৰে নহয়, পৰ্যাৱৰণৰ সমস্যা হৈ যাব। গতিকে যিমান বটলটো কেতিয়াও ডিছপ'জ নকৰিব, বটলটোত নতুন পানী ঢালি থাকিব। পুৰণা বটলত নতুন পানী, আৰু সেইকাৰণে অৰুণোদয় পুৰণা অৰুণোদয় নাথাকে, প্ৰত্যেক বছৰে তাত নতুন পানী আহি থাকিব। এইটো হ'ল নতুন অসম। অৰুণোদয় আঁচনি আগবাঢ়ি গ'ল। যেতিয়া GDP বাঢ়িব, যেতিয়া টকা পইচা বাঢ়িব, অখিল গগৈয়ে টেক্স দিব। মাননীয় অধ্যক্ষ মহোদয়, মাইক্ৰ' ফাইনেন্সৰ জৰিয়তে আজি আমি এটাকৈ স্লেব কৰি কেতিয়াবা প্ৰশ্ন হয় যে মাইক্ৰ' ফাইনেন্সত নাপালে, তাত দুটা পাৰ্থক্য আছে। সদায় মাইক্ৰ' ফাইনেন্স লোন থকা মানুহখিনিক আমি লোন ৰেহাই দিব খোজা নাই।
2021 চনৰ মে মাহৰ আগতে লোন লোৱা মানুহখিনিয়ে এই আঁচনিৰ হিতাধিকাৰী তাতে আমি কিমানক সহায় কৰিলো এতিয়ালৈকে 11,93,626 কেতিয়াবা আমাক টেষ্টিং কৰিব লাগে বিধায়কসকলে নাম ঠিকনা সহ সুধিব লাগে তেতিয়া আমি সঁচা কৈছো নে ভুল কৈছো ওলাই আপুনি বক্তব্য দি থাকে অহাবাৰ অধ্যক্ষ মহোদয় আমি 50,000 টকালৈকে লোন লোৱা মহিলাসকলক লোন ৰেহাই দিম তাৰ পিছতো 2 বছৰ আমাৰ থাকিব আমি এনেকৈ আগুৱাই গৈ থাকিম কিন্তু আমাৰ টাৰ্গেট ডেট হ'ল 2021 মে তাৰ আগৰখিনি প্লিজ প্লিজ বেংক অধ্যক্ষ কি হেবিট মই নাজানো কিন্তু এটা মই কৈছো যে বেংকৰ হা আছে নেকি আমাৰ পৰা 12,500 ল'ব আমাৰ লগত কম্প্ৰমাইজ কৰি টকাই কমাই দিলে আমি এনঅ'চি দিম টকাত নাযাব বেংকৰ দম আছে নেকি আমাৰ পৰা ইমান পইচা আমিওতো কিবা এখন চৰকাৰ চলাই আছো নহয় অসমৰ 12,500 টকা আমি কিয় দিম মহিলাসকলক এনঅ'চি দিম যে আপোনালোক ঋণৰ অধিকাৰী কৰোঁ গতিকে হিতৰ এইটো আছিল অসমবাসীৰ বাবে আজিৰ এই ভাল খবৰটো যদি আমাৰ এই ভিডিঅ'টো চাই পিনি ভাল লাগিলে তেনেহ'লে আমাৰ চেনেলটো এটা ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ এইটো ভিডিঅ' এটা লাইক কৰি দিব কিয়নো আপোনালোকৰ এটা লাইকত আমাক ভিডিঅ' বনাবৰ কাৰণে ইচ্ছা জগায় আৰু আপোনালোকৰ বন্ধু বান্ধৱৰ লগত আমাৰ এইটো ভিডিঅ' শ্বেয়াৰ কৰি দিব যাতে এই কথা সকলোৱে গম পায় আজিলৈ ইমানে ধন্যবাদ